নমস্কাৰ অসমবাসী ৰাইজ, আজি আমি কথা পাতিম অসমৰ কেইটামান আলটু ফালটু বাল্টু ইউটিউবাৰৰ বিষয়ে। গতিকে পলম নকৰি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দিবি টিকটক আছে, ফেচবুক আছে, মেসেঞ্জাৰ আছে, লাইক আছে, ইনষ্টাগ্ৰাম আছে, ইউটিউব আছে, কি নাই নহলে? বয়ফ্ৰেণ্ডে নাই মোৰ। ভন্টি, তোমালোকৰ ঘৰত বাৰু গৰু আছেনে? সেই গৰু যদিহে আছে তেনেহলে গৰু বন্ধা পঘাডালো নিশ্চয় আছে। যদিহে সেই পঘাডাল আছে তেনেহলে প্লিজ তুমি যোৱা আৰু তোমাৰ ডিঙিত সেই পাত মেৰিয়াই লৈ ওলমি দিয়া। তোমাক দেখি আচলতে আজি গোটেই দিনটোৱে মোৰ বৰবাদ হৈ গ'ল। ভাঙৰ নিচা চালা একে ছাতে ফাটি গ'ল। তোমাক এইবোৰ দেখি দেখি আচলতে মই যামগে। चल बोजड़ी के আমাৰ এই মহাপুৰুষজনৰ কথা পাতিম, যিজনে নেকি এজনী ছোৱালীৰ নাম বদনাম কৰিবলৈ অকণমানো কুণ্ঠবোধ নকৰে, আৰু এই মক্কেলজনৰে নাম হ'ল राजा। सारे मिलके हमको पागल बना रहे बच्चे। নাই 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 মানে মোক এইটো ক'ব লাগিব, এইটো কি হৈছে মানে কি হৈছে? তুমি যাম কৈ এতিয়ালৈকে যাব পৰা নাই যে? তোমাৰ জন্ম হোৱাতেই হৈছে মহাবল। তোমাক জন্ম হ'বলৈ লাইচেঞ্চ কোনে দিছে? তোমাৰ যামগে শুনি শুনি মই পাগল হৈ যামগে, আৰু তোমাৰ ঘটিটো টিপি মাৰিম কেলা। অসমৰ মক্কেল হৈছে ডিম্পু বৰুৱা। ये लोग कहाँ से आते हैं? আৰু আমি ছেকেণ্ড টু ভিডিঅ' ক্লিপ। মোৰ ৰদালি অসমীয়া নামৰ চেনেলটোৱে আমাৰ অসমৰ বেলেগতকৈ বেলেগ চেনেলটোক ৰ'ষ্ট কৰিবলৈ গৈ চমৎকাৰ কৰিব খুজি নিজে নিজৰ বলৎকাৰ কৰি লয়। যিটো নেকি ৰ'ষ্ট চেনেলে নিজৰ চেনেলটোক কাষ্টমাইজ কৰিব নাজানে, তেওঁ ৰ'ষ্ট কৰিবলৈ যায় ডিম্পু বৰুৱা নামৰ টেকনিকেল চেনেলটোক। তোমাৰ যদি ইমানেই চাকৰি কৰিবলৈ মন আছে, তুমি বেংগলোৰ যোৱা, গোৱা যোৱা, কেৰেলা যোৱা, চেন্নাই যোৱা, এইবিলাকলৈ যোৱা। তাতো তুমি চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিব পাৰিবা। ये लोग कहाँ से आते हैं? তোমাৰ যদি ইমানেই চাকৰি কৰিবলৈ মন আছে, তুমি বেংগলোৰ যোৱা, গোৱা যোৱা, কেৰেলা যোৱা, চেন্নাই যোৱা, এইবিলাকলৈ যোৱা। তাতো তুমি চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিব चल बोजड़ी के কি এই চশমা পিন্ধা মক্কেলটোৱে কি বকি আছে? তাৰ টেমাটো ঠিকে আছেতো বপাই? আগত নিজৰ চেনেলটোক কাষ্টমাইজ কৰিবলৈ সি লোৱাৰ পিছত তই বেলেগতকৈ বেলেগ চেনেলটোক ৰ'ষ্ট কৰিবলৈ যাবি, নহ'লে ঘটিটো টিপি মাৰিম। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে মিষ্টাৰ ৰাজা আৰু সেই মোৰ ৰদালি অসমীয়া চেনেলটোৰ ওচৰত যাই পায় আৰু